আজি তোমালোকৰ বাবে একেবাৰে নতুন কাহিনী এটা লৈ আহিছোঁ দেই। দুটা কুকুৰৰ কাহিনী। কুকুৰটো তোমালোকে সকলোৱে চাগে বিৰাট ভাল পোৱা ন? আহাচোন আজি কাহিনীটোৰ মাজলৈ যাওঁ। এঘৰ মানুহৰ ঘৰত 4টা পোহনীয়া কুকুৰ আছিল। ঘৰৰ ভিতৰত থকা বিলাতী কুকুৰ নহয় আকৌ দেই, বাহিৰত যে থাকে আমাৰ দেশী কুকুৰবোৰ তেনেকুৱা। মানুহৰ ঘৰত থাকি সিহঁতে মানুহৰ কথাবোৰ শুনি শুনি এবাৰ তাহাঁতৰ মনত তীৰ্থস্থানলৈ যোৱাৰ বাসনা জাগিল। সিহঁতে কথা পাতিলে, বলচোন মানুহবোৰে যে সদায় কৈ থাকে এই তীৰ্থ ভ্ৰমণ, আমিও যাওঁচোন বল এবাৰ। তাৰপিছত এতিয়া কথা হ'ল, কুকুৰটো একেবাৰে প্ৰভু ভক্ত জীৱ। সিহঁতে গৃহস্থক একেবাৰে অকলশৰীয়াকৈ এৰি যোৱাৰ সিদ্ধান্ত নল'লে। সিহঁতে কথা পাতিলে যে প্ৰথমে আমি 2টা যাম। আমি 2টা যেতিয়া গৈ ঘূৰি আহিম তেতিয়াহে বাকী 2টা যাব। তেনেদৰে কথা পাতি 2টা যোৱাৰ সিদ্ধান্ত হ'ল। আৰু যি 2টা যাব সিহঁতে কথা পাতিলে যে আমি 2টা একেফালে গ'লে ভাল হ'ব জানো? তাতকৈ এটা কাম কৰোঁ, এটা পূবলৈ যাওঁ, এটা পশ্চিমলৈ যাওঁ, আৰু 6 মাহৰ মূৰত ঘূৰি আহি কোনে কি দেখিলোঁ কি পালোঁ সেইখিনি কমহি। এদিন শুভ দিন চাই এটা পূবলৈ এটা পশ্চিমলৈ যাত্ৰা আৰম্ভ কৰিলে। আৰু 6 মাহৰ মূৰত পূবলৈ যোৱাটো ঘূৰি আহি সি কি কি দেখিলে, কি কি নতুন কথা শিকিলে সকলোখিনি ক'লেহি। কিন্তু পশ্চিমলৈ যোৱাটো ঘূৰি অহা নাই। সিহঁতে ভাবি চাইছে কি হ'ল, ক'ত গ'ল সি? কোনোবা তীৰ্থস্থানত স্থায়ীভাৱেই থাকিবলৈ ল'লে নেকি? তেনেদৰে ভবা গুণা কৰি থাকোঁতেই প্ৰায় 9 মাহমান সময়ৰ পিছত এদিন সি পশ্চিমলৈ যোৱাটো লেঙেৰাই একেবাৰে শুকাই খিনাই আহি ওলালহি। তাক দেখি বাকীকেইটা আচৰিত হৈ সুধিলে, ঐ তোৰ কি হ'ল? তই কি গোটেই পৃথিৱীখন ফুৰি আহিলি নেকি? ইমান দিন ক'ত গ'লি? তাহাঁতৰ কথা শুনি সি সেহাই ক'লে, আইঐ নকবি আৰু, মোৰ ক'তো যোৱা নহ'ল নহয়, মই ইয়াতেই পৰি থাকিলোঁ। কি? বাকীকেইটা আচৰিত হৈছে। কি হ'ল কচোন ক? সি তেতিয়া ক'লে, আইঐ মই তীৰ্থ ভ্ৰমণলৈ বুলি ওলাই গৈছিলোঁহে, সেই তিনিআলি মূৰত থকা কুকুৰকেইটা যে সিহঁতে আহিলেই নহয়, ক'ত যাওক একদম ভৌকে মোক খেদি। ময়ো ভাবিলোঁ এই লেৰেলা চেপেটা কুকুৰকেইটাক এনেকৈ চাই থাকি লাভ নাই, ময়ো তাহাঁতৰ লগত ফেপেৰি পাতি ধৰিলোঁ নহয়। কিন্তু হ'লেনো কি হ'ব, সিহঁত আছিল 4টা, মই আছিলোঁ অকলে। গতিকে সিহঁতেও মোক একদম বখলকৈ কামুৰিলে নহয়। অকণমান ভাল পাই আকৌ আগবাঢ়ি গৈছিলোঁহে, এঘৰৰ আকৌ সৰু ল'ৰা 2টাই মোক দেখি হাঁহিলে, হয়তো চা লেঙেৰা কুকুৰ। তাৰপিছত ময়ো ভাবিলোঁ হাঁহিবলৈ আহিছ, কি কৰিব পৰা যায়। 2 দিনমান জোপ লৈ থাকোঁতে দেখিলোঁ যে সিহঁতৰ ঘৰত হাঁহ কেইটামান আছে। এদিন তাৰে এটা থাপ মাৰি ধৰিলোঁ নহয়। মোকো জানো গৃহস্থই শুদাই এৰিছে, মোকো গৃহস্থই ভালকৈ কোবালে। সেই কোব খায়ো 2 দিনমান আকৌ পৰি থাকিলোঁ। তাৰপিছত অলপ ভাল পাই আকৌ আগবাঢ়ি গৈছিলোঁহে, সেই 4আলিৰ মূৰত থকা কুকুৰকেইটাই আকৌ মোক খেদি আহিলে নহয়। এইটো ক'ৰ কুকুৰ আহিলে বুলি আকৌ সিহঁতৰ লগত যুঁজ বাগৰ লাগি মই পুনৰ আৰু একেবাৰে অৱস্থা বেয়া হৈ গ'ল। তাৰপিছতে 2 দিনমান তাতে পৰি মেলি থাকি মই ভাবিলোঁ এতিয়াতো সময় বহুত হ'ল, এতিয়া আৰু তীৰ্থস্থানলৈ গৈ মোৰ লাভ নাই, তাতে শৰীৰৰ অৱস্থাও এইটো। গতিকে লাহেকৈ মই ঘৰলৈ ঘূৰি আহিলোঁ। পিছে তই কচোন, তোক বাৰু কোনেও খেদা নাছিলনে? তেতিয়া পূবলৈ যোৱা কুকুৰটোৱে হাঁহি মাৰি ক'লে,
আইঐ ভাল কথা কৈছ নেখেদিবনে মোক যেতিয়া খেদিছিলে মই কি কৰিলোঁ জাননে সিহঁতে যেতিয়াই মোক খেদে মই দুগুণ জোৰেৰে দৌৰ মাৰোঁ আৰু তেনেদৰে গৈ গৈ মই খুব সোনকালে ইখনৰ পিছত সিখন তীৰ্থস্থান পালোঁ আচলতে কি জানো আমাৰ জীৱনত আমি আগবাঢ়ি যাওঁতে বহুত বাধা বিঘিনি আহিব সেই বাধা বিঘিনিবোৰৰ আগত আমি যদি তল পৰি দিওঁ তেতিয়াহ'লে নহ'ব সেইবিলাকক আমি ল'ব লাগিব প্ৰত্যাহ্বান হিচাপে আমি দুগুণ উৎসাহেৰে কাম কৰিব লাগিব দুগুণ জোৰেৰে আমি দৌৰিব লাগিব তেতিয়াহে আমি লক্ষ্যস্থানত উপনীত হ'ব পাৰিম এই কথা শুনি ইটো কুকুৰে লাজ পাই মনে মনে ভাবিলে হয় দেই মই যদি এই যুঁজবাগৰখিনি নকৰিলোহেঁতেন আজি ময়ো ফুৰি চাগি সুস্থ শৰীৰেৰে ঘূৰি আহিব পাৰিলোহেঁতেন এতিয়া সাধুটোৰ পৰা আমি কি বুজিলোঁ বাৰু আমি জীৱনৰ বাটত আগবাঢ়ি যাওঁতে আমাৰ লক্ষ্য প্ৰাপ্তিৰ দিশত যাওঁতে বহুত বাধা বিঘিনি আহিব সেই বাধা বিঘিনিবিলাকত আমি ৰৈ যাব নালাগিব আমি সেই সময়ত দুগুণ উৎসাহেৰে দুগুণ সাহসেৰে আমি কি কৰিব লাগিব আগুৱাব লাগিব তেতিয়াহে আমি আমাৰ জীৱনত সফল হ'ব পাৰিম সাধুটো কেনে লাগিলে মোক জনাবা ধন্যবাদ